हेलो बंधुসকল मैं छात्र मानसिक डिस्ट्रिक्ट কৈ আছোঁ আমি কৈ আছোঁ অসম পুলিচৰ কাৰণে তৈরি কৰি আছোঁ আৰু আমালোকে আজি অলপমান বাইচেপছৰ বিষয়ে এক্সাৰসাইজ কৰিম যেটো দুটা ইটোৰ মাধ্যমে কৰিব পাৰে এইটো ঘৰত কৰিব পাৰে এনেও একো প্ৰব্লেম নাই এনেকৈ কৰিব হ'ব এনেকৈ কৰিব লাহে লাহে কৰিব পাৰে আপোনালোকে আৰু যিটো তোমালোকে কৰিব মাৰ্কেটছ কয় এইটো এনেকৈ ল'ব এনে কৰিব একো প্ৰব্লেম নাই আৰু ইহঁতে কৰি আছে ইহঁতে নৰ্মালি ফাৰ্ষ্ট হয় হ'ব একো প্ৰব্লেম নাই এনেকৈ লোৱা এনেকৈ লোৱা যে এনেকৈ চাৰি দিয়া এনেকৈ কৰিব এনেকৈ এনেকৈ কৰিব মানে হাতটো এনেকৈ লোৱা এনেকৈ লৈ এনেকৈ কৰিব মানে পিছফালে লৈ নাযাব এনেকৈ কৰি থাকো ঘৰত একো প্ৰব্লেম নাই আৰু ঘৰতো কৰিব পাৰে এনেকৈ গ্ৰাউণ্ডত কৰিব পাৰে যিকোনো ডাম্বেল নালাগে ইয়াৰ কাৰণে দুটামান ইটাৰ মাধ্যমে কৰিব পাৰে আৰু এটা কৰিব হেমাৰ ফাইলছ কৰিব এইটো এনেকৈ লোৱা এনেকৈ কৰিব পেথাৰটো ইয়াত পেলাব পিছফালে লৈ নাযাব বন্ধুসকল ইহঁতৰ ফেটটো অলপমান বেছি হৈ আছে সেইকাৰণে এনেকুৱা হৈ আছে বাইচেপছটো দেখা নাযায় আমালোকে কৰিছোঁ দেখা এনেকৈ কৰিছোঁ তোমালোকে ঘৰত কৰিব পাৰে এনেকৈ 2-3টামান ষ্টপত কৰিব পাৰে এক্সাৰসাইজ আৰু বনাব পাৰে বন্ধুসকল আজিৰ ভিডিঅ' ইয়াতে